আবৃত্তি কৰিবলগীয়া কবিতাৰ শিৰোনাম মৰমৰ আই। কবি আনন্দ চন্দ্ৰ আগৰৱালা। কোনে মোক তুলি তালি কৰিলে ডাঙৰ, মোহনা মিঠা মাতে পাহৰি ভাগৰ। কৰিছিল স্নেহ মোক দুগালত চুমা খাই, তেওঁৱে মোৰ পূজনীয়া মৰমৰ আই। চেনেহৰ চকু পানী ধাৰেৰে বুৱাই, কোনে মোক ৰাখিছিল বুকুত শুৱাই। টোপনিত লাল কাল মুখখনি চাই, তেওঁৱে মোৰ পূজনীয়া মৰমৰ আই। কান্দিছিলোঁ যে নৰিয়াত দুখ পাই, একে এঠিৰে কোনে মোৰ মুখলৈ চাই। মৰো বুলি কান্দিছিল কাঢ়ি হুমুনিয়া, তেওঁৱে মোৰ পূজনীয়া মৰমৰ আই। ৰৈছিলোঁ থিয় যাবে অত তত ধৰি, পৰিলেনো কোনে গৈ ততালিকৈ লৰি। নিচুকাইছিল মোক নাম গুণ গাই, তেওঁৱে মোৰ পূজনীয়া মৰমৰ আই। মোৰ প্ৰতি এনে যাৰ মৰম গভীৰ, কেনেকৈ সিজনাক মই পাহৰিম। চেনেহ ভকতি মোৰ বাঢ়োক সদায়, তজু চৰণত হেৰা মৰমৰ আই। আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। ধন্যবাদ।